হে গাইজ, এইটো মোৰ নতুন চেনেল হয়। কালি অপেন কৰিছোঁ মাত্ৰ। ভিডিঅ'বিলাক দি আছোঁ। যদি ভাল লাগে আপোনালোকে অলপমান ছাপৰ্ট কৰিব, কাৰণ কষ্ট কৰি কেনে ভিডিঅ'বিলাক বনাই আছোঁ। প্লিজ সম্পূৰ্ণ চাই যদি ভাল লাগে আপুনি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ঠিক আছে? তো ভিডিঅ'টো সম্পূৰ্ণ দেখক। ঐ কাবিয়া, তোৰ মোৰ গুৰিত কাবিয়া, কাবিয়া, কাবিয়া মোৰ গুৰিত মোক মাৰিল। ঐ কুকুৰৰ বাচ্চা গিলা, ঐ শুয়োৰৰ বাচ্চা গিলা মোক নক করছে, জলদি আ কাবে। ওই ইডিয়া 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 মোক নক করছে, মোক নক করছে। ওই জলদি আ, জলদি আ, জলদি আ, ওই জলদি আ, ওই জলদি আ। আরে 2-3 নাম্বার কাই আছে, জলদি না কিয়? মোক মারলা, মারলাক মোক। ওই জলদি আ, জলদি আ, জলদি আ, জলদি আ। কুকুরের বাচ্চা গিলান শালা, শুয়োরের বাচ্চা নেখেলাম। আল্লাহ, পাপড় ডুবি মরবি তুগুন, পাপড় ডুবি মরবি শালা শুয়োরের বাচ্চা গিলান শালা। রাস্তায় ঘাটে শালা পাগলা কুকুরে কামড়াবো তুহা শালা শুয়োরের বাচ্চা শালা গিলান শালা। মোবাইলত ক্যান্সার বেমার হবো, তখন গম পাবি শালা মোবাইলত ক্যান্সার বেমার হলে। নেখেলাম যা। বাহ বাহ বাহ, মোৰ বেটাই কি গালি দি আছে। নিজকে কিবা এটা বেলেগ লগা হৈছে ৰে আজি। নিজকে কিবা কেৰিমিনাটিৰ বাপেকেন লগা হৈছে। বেটা বেটা পইচা তামোল আমাৰ শুন, বেটা পইচা তামোল বাবা ইডিয়া। পিতাশ্ৰী গৈছোঁ মই। পিতাশ্ৰী, পিতাশ্ৰী কওক, কি হ'ল পিতাশ্ৰী? কি কৰি আছিলি মোৰ পইচা তামোলটা? হা বেটা, কি কৰি আছিলি তই? পিতাশ্ৰী, মই ৰামায়ণ চাই আছিলো পিতাশ্ৰী। তই ৰামায়ণ চাই আছিলি মোৰ পইচা তামোলটা, কৰণ জহৰৰ পুতেকটা? অ পিতাশ্ৰী, মই ৰামায়ণ চাই আছিলো। ৰামায়ণখন চাই মোৰ মনটা পবিত্ৰ পবিত্ৰ হৈ গৈছে। অ মোৰ পইচা তামোল, এনেকা কোনখন ৰামায়ণ ওলাইছে তো য'ত কুকুৰ আছে? বাবা মোক কতোক নতুন লঞ্চ কৰছে। নাপায় পিতাশ্ৰী, আপোনাৰ মুখত ইমান অশুভ ভাবা ফুচুচা, আপোনাৰ মুখত ইমান বেয়া ভাষা শোভা নাপায় পিতাশ্ৰী। কুকুৰ হৈছে এটা প্ৰভুভক্ত প্ৰাণী। দেউতা, আমাৰ ঘৰতে এটা কুকুৰ আনো নেকি পুহিবৰ কাৰণে? অ মোৰ কৰণ জহৰৰ পুতেকটা, নালাগে মোক আৰু বেলেগ কুকুৰ, তইতো আছাই। আজি ইমান বছৰে তোৰ যিকেইটা মই ভাল গুণ পালো অৰে বাবা। তই চোৰ, ডাকাইত, তাৰপিছত মুখত কি সুৰীয়া কণ্ঠৰ ভাষা তোৰ। মোক নালাগে বেয়া ভাষা। তোৰ মাতো এটা কীৰ্তি কৰি গেলাকে, সেই কীৰ্তিৰ কাৰণে আজি মোৰ এই চশমাৰ এটা গ্লাছ নাই। এবাৰ তোৰ কীৰ্তিখিনি শুনা পালে মোৰ ইডিৰখিনিও মই ভাঙি দিম, মানে ভাঙি দিব মোক। তই মোৰ এইখন গ্লাছ নাখাবি দে বাবা, অলপতো শুন। যা মুন্নি বদনাম ৰামায়ণ চানি যা বেটা যা। নাই পিতাশ্ৰী, মই এতিয়া পুস্তক পঢ়িম, কিবা কয় কিতাপ পঢ়িম মই এতিয়া। অৰে মোৰ চানি লিঅনৰ সৰু পুতেকটা ৰে, কিতাপ পঢ়বি তই? আজি 16 বছৰে 5ত আছা, একবাৰো তই পাছ কৰিব পাৰা নাই। আজি এই 16 বছৰে তোক যদি নপঢ়ে, মই যদি পইচা কেইটা জমা থলো হয়, 1 ডজনমান বিয়া কৰাব পালো হয়। তই গম পাইছা? তই মৰি যাও, হাৰপিকত ডুবকি লাগে তই মৰি যা। যা, তইও ফিৰি হবি, ময়ো ফিৰি হ'ম, যা।